নমস্কাৰ ৰাতিপুৱাৰ কেইবাটাও গুৰুত্বপূৰ্ণ খবৰ পলকতে চাই লওক। এইবাৰ বিজেপি চৰকাৰ থাকিলে অসমত আকৌ আহিব ভয়াৱহ দিন। ৰাইজে ভালদৰে চিন্তা নকৰিলে গভীৰ আন্ধাৰত ডুব যাব অসম। বিজেপিৰ বিৰুদ্ধে আক্ৰমণাত্মক হৈছে বিজেপিৰ প্ৰাক্তন নেতা ৰাজেন গোহাঁই। এই সন্দৰ্ভত চাওক, বিজেপিৰ চৰকাৰ থাকিলে অসমত আহিব আকৌ ভয়াৱহ দিন। ৰাইজে ভালদৰে চিন্তা নকৰিলে গভীৰ আন্ধাৰত ডুব যাব অসম। যোৱা 5 বছৰে অসমখনক থানবান কৰিলে বিজেপি চৰকাৰে। মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ মুখত কেৱল মিয়া শব্দহে শুনা পোৱা যায়, কিন্তু সমস্যা সমাধানৰ কোনো পদক্ষেপ লোৱা নাই মুখ্যমন্ত্ৰীগৰাকীয়ে। ভূমি ৰক্ষাৰ পৰিৱৰ্তে বহিৰাগতক মাতি দিছে এইখন চৰকাৰে। কি বিশ্বাসত অসমৰ জনতাই ভোট দিব বিজেপি চৰকাৰক? বিজেপিৰ বিৰুদ্ধে আক্ৰমণাত্মক হৈছে বিজেপিৰ প্ৰাক্তন নেতা ৰাজেন গোহাঁই। বিজেপিৰ চৰকাৰ থাকিলে অসমত আকৌ আহিব ভয়াৱহ দিন। ৰাইজে ভালদৰে চিন্তা নকৰিলে গভীৰ আন্ধাৰত ডুব যাব অসম। মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ মুখত কেৱল মিয়া শব্দহে শুনিবলৈ পোৱা যায়। পৰৱৰ্তী খবৰ, এইবাৰ ৰাজ্যিক বিজেপিৰ সভাপতি দিলীপ শইকীয়াৰ বিৰুদ্ধে দিছপুৰ থানাত গোচৰ। বিজেপিয়ে উদ্দেশ্য প্ৰণোদিতভাৱে ভোটাৰ তালিকাত বিসংগতি সৃষ্টিৰ অভিযোগ। সাংসদ ৰকিবুল হুছেইন, ৰিপুণ বৰা, মীৰাবৰ ঠাকুৰ, লুৰিণজ্যোতি গগৈ আৰু ৰাছেল হুছেইনৰ উপস্থিতিত এজাহাৰ দাখিল। সবিস্তাৰ চাওক। এইবাৰ ৰাজ্যিক বিজেপিৰ সভাপতি দিলীপ শইকীয়াৰ বিৰুদ্ধে এজাহাৰ। দিছপুৰ থানাত এজাহাৰ দাখিল কৰিলে বিৰোধী দলে। এছাৰ ভোটাৰ তালিকাক লৈ বিৰোধীৰ প্ৰতিবাদ। বিজেপিয়ে উদ্দেশ্য প্ৰণোদিতভাৱে ভোটাৰ তালিকাত বিসংগতি সৃষ্টিৰ অভিযোগ। ৰিপুণ বৰা, মীৰাবৰ ঠাকুৰ, লুৰিণজ্যোতি গগৈৰ উপস্থিতিত এজাহাৰ দাখিল। ৰাজ্যিক বিজেপিৰ সভাপতি দিলীপ শইকীয়াৰ বিৰুদ্ধে দিছপুৰ থানাত এজাহাৰ। দিছপুৰ থানাত এজাহাৰ দাখিল কৰিলে বিৰোধী দলে। বিৰোধী দলত থকা সদস্য মীৰাবৰ ঠাকুৰ, লুৰিণজ্যোতি গগৈ, ৰকিবুল হুছেইন, ৰিপুণ বৰাৰ উপস্থিতিত এজাহাৰ দাখিল। পৰৱৰ্তী খবৰ, এইবাৰ নতুন বছৰত নতুন নিয়মেৰে আহিব PM কিষাণৰ ধন। এই তিনিটা কাম কৰক আৰু লাভ কৰক PM কিষাণৰ 22 নং কিস্তিৰ ধন। এই নিয়মসমূহ কি কি আপুনি সবিস্তাৰে চাই লওক। দেশৰ কোটি কোটি কৃষকৰ বাবে আহি গ'ল ডাঙৰ খবৰ। অতি শীঘ্ৰে প্ৰতিগৰাকী কৃষকৰ একাউণ্টত সোমাব PM কিষাণৰ 22 নং কিস্তিৰ ধন। আপুনিও সাজু হওক PM কিষাণৰ 22 নং কিস্তিৰ ধন ল'বলৈ। নতুন নিয়মেৰে এইবাৰ দেশৰ কৃষকৰ একাউণ্টত সোমাব PM কিষাণৰ ধন। আজিয়ে কৰি লওক KYC আপডেট। KYC আপডেট নকৰিলে লাভ নকৰিব PM কিষাণৰ ধন। জালিয়াতিৰে নাম সন্নিৱিষ্ট কৰা হাজাৰ হাজাৰ ভুৱা কৃষকৰ নাম কটা গৈছে। PM কিষাণৰ 22 নং কিস্তিৰ ধন পাবলৈ সাজু হওক প্ৰকৃত কৃষকসকল। ইতিমধ্যে মুকলি কৰা হৈছে হেল্পলাইন নম্বৰ। হেল্পলাইন নম্বৰটো হৈছে 155261। এই নম্বৰত দিব পাৰিব আপুনি ওজৰ আপত্তি থাকিলে দিব পাৰিব অভিযোগ। পৰৱৰ্তী খবৰ, এতিয়ালৈকে বিয়া পতা নাই নেকি আপুনি? অতি সোনকালে বিয়া পাতক আৰু সন্তান জন্ম দিয়ক, নহ'লে 20 বা 30 বছৰ পাছত অসমীয়া মানুহ নাইকিয়া হ'ব অসমত। মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ বিশেষ আহ্বান। সবিস্তাৰে চাওক। উজনিৰ বিপৰীতে ধুবুৰীত মানকাচৰত বহুত সন্তান। ধুবুৰী মানকাচৰত বহুত বাচ্চা। অসমীয়া মানুহৰ সংখ্যা কমি আহিছে দিনে দিনে। উজনিত অসমীয়া মানুহ নাইকিয়া খবৰে হ'ল। অসমীয়া মানুহে 2 বা 3টা সন্তান জন্ম দিয়ক, সোনকালে বিয়া পাতক আৰু সন্তান জন্ম দিয়ক, অন্যথা আমি নিজৰ ঠাইতে সংখ্যালঘু হৈ যাম অসমত। 20 বা 30 বছৰ পাছত অসমীয়া মানুহ নাইকিয়া হ'ব অসমত। 30 বছৰৰ আগতে সকলোকে বিয়া পাতিবলৈ আহ্বান মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ। উজনিৰ বিপৰীতে ধুবুৰী মানকাচৰত বহুত সন্তানৰ সংখ্যা বেছি। গতিকে আপুনিও সোনকালে বিয়া পাতক আৰু সন্তান জন্ম দিয়ক। পৰৱৰ্তী খবৰ, এইবাৰ ৰাজ্যসভাৰ প্ৰাৰ্থী হ'ব মৌলানা বদৰুদ্দিন আজমল। ৰাহুল গান্ধী আৰু গৌৰৱ গগৈলৈ বিশেষ পত্ৰ AIUDF দলৰ। মৌলানা বদৰুদ্দিন আজমলক সমৰ্থন কৰিবলৈ আহ্বান AIUDF দলৰ। সবিস্তাৰে চাই লওক। এইবাৰ ৰাজ্যসভাৰ প্ৰাৰ্থী হ'ব মৌলানা বদৰুদ্দিন আজমল। ৰাজ্যসভাৰ 3খন আসনৰ বাবে আজমলক প্ৰক্ষেপ কৰিব AIUDF দলে। ৰাহুল গান্ধী আৰু গৌৰৱ গগৈলৈ বিশেষ পত্ৰ AIUDF দলৰ। মৌলানা বদৰুদ্দিন আজমলক সমৰ্থন কৰিবলৈ আহ্বান।
সংবাদমেল যোগে এই ঘোষণা AIUDF দলৰ বিৰোধী দলসমূহক সমৰ্থনৰ আহ্বান জনালে AIUDF দলে ৰাজ্যসভাৰ প্ৰাৰ্থী হ'ব মৌলানা বদৰুদ্দিন আজমল ৰাজ্যসভাৰ তৃতীয়খন আসনৰ বাবে আজমলক প্ৰক্ষেপ কৰিব AIUDF দলে ৰাহুল গান্ধী আৰু গৌৰৱ গগৈলৈ বিশেষ পত্ৰ AIUDFৰ মৌলানা বদৰুদ্দিন আজমলক সমৰ্থন কৰিবলৈ আহ্বান এইবাৰ ৰাজ্যসভাৰ সাংসদ হ'ব মৌলানা বদৰুদ্দিন আজমল